তাহলে একসেপ্ট কৰিছে যে সি 3 কোটি টকা মান খৰচ কৰিছে ৰেফাৰেলছ উদয়পুৰৰ যিটো বিয়া পাতিছে চুমি বৰাৰ মানে ফেকচুৱেলি যিটো মানিব লাগে সি মানিছে কিন্তু গোটেইখিনি ৰিভিল কৰিছে না কৰা নাই এইটো এতিয়া চাব লাগিব টকাবিলাক খৰচ কৰিছে হেল্প কৰিছে লোন দিছে কিবা তেনেকুৱা কৈছে নেকি চুমি বৰাক মানে সি কোৱা মতে সি সেইটো ৱেডিং চুমি বৰাক গিফ্ট কৰিছিলে সেইকাৰণে সি ৱেডিং এক্সপেন্সেছটো নিজে বেয়াৰ কৰিছে চব নামটো মই এতিয়াতো ক'ব নোৱাৰো কেলে মই ইনভেষ্টিগেট কৰিয়ে আছো সেইকাৰণে মই এচাৰ্টেন কৰিব এতিয়া মানে ফেক্টফুলি ক'ব নোৱাৰো যে তেওঁলোকে বিচাৰৰ লগত জড়িত আছে না নাই কিন্তু বিশালে উইথ নলেজ কৰিছে সেইটো মই গম পাওঁ যে ই ইনভেষ্টৰ ফ্ৰড আৰু মানুহ হ'ব পাৰে মানে স্কেণ্ডেলৰ কোৱাণ্টামটো ডাঙৰ আছে আৰু মানুহ জড়িত হ'ব পাৰে কিন্তু সেইটো এটা কথা আছে যে বিশালে ইনভেষ্টৰৰ পৰা যিটো টকা লৈছে বেলেগ মানুহৰ ওপৰত সি বহুতখিনি টকা স্পেণ্ড কৰি দিছে মানে যিটো ৱেষ্টফুল এক্সপেণ্ডিচাৰ সি কৰিছে বেলেগ মানুহৰ ওপৰৰ লগত এতিয়া আমাক এচাৰ্টেন কৰিব লাগিব যে এইবিলাক মানুহৰ নলেজ আছিলে নে নাই যে বিশালে যিটো টকা স্পেণ্ড কৰি আছে এইটো ইনভেষ্টৰৰ পইচা হয় এইটো নিজৰ পইচা নহয় এপ্ৰক্সিমেটলি 1000 to 1500 মানে এপ্ৰ'চ আছাম না অকল ডিব্ৰুগড় নাই আক্ৰছ আছাম আৰু কিছুমান বাহিৰৰ মানুহো আছে সাপোজ ওড়িশা ছত্তীশগড় কেৰালা এনেকুৱা ইনভেষ্টৰো আছে বিশালৰ ইয়াত বিশালৰ বাগান কৰে কৈছে কেনেকুৱা ধৰণৰ চুমি বৰাৰ এনেকুৱা ধৰণৰ কথা ওলাইছে এইবিলাক কেনেকুৱা ধৰণৰ মই সেইটোতো মই নিজে মিডিয়াৰ পৰাই শুনিছো মইতো এইটো গম নাপাওঁ মানে ফিনান্সিয়েল এছপেক্টটো তেওঁ যিটো মডাৰ্ছ অপাৰেণ্ডি আপোনাৰ তেওঁৰ যিখিনি ডকুমেণ্টছ থাকিব লাগে সেবিৰ তেওঁ ভাইলেশ্যন কৰিছে বা কেনেধৰণৰ ভাইলেশ্যন কৰিছে মানে সেবিৰ এটা লাইচেঞ্চ থাকিব লাগে সেইটো কিন্তু বিশালৰ লগত নাই আৰু মোৰ ইনভেষ্টিগেশ্যন সেইটো ওলাইছে যে বিশালে এইটো গম পায় যে সেবিৰ লাইচেঞ্চটো থাকিব লাগে তথাপিও মানে সি গুৰুত্ব দিয়া নাই এইটো কথা